কৰোঁ আপোনালোকৰ আশা কৰোঁ সকলোৱে ভাল। মই প্ৰায়ে কাপোৰ চিলাই থাকোঁ, ভাবিলোঁ আপোনালোকৰ লগতে শ্বেয়াৰ কৰোঁ দুটামান ধুনীয়া ধুনীয়া ব্লাউজৰ ডিজাইন। মই আপোনালোকৰ মাজলৈ প্ৰথমে দেখুৱাব ল'ব বিচাৰিছোঁ। মই এটা চুৱেটাৰ গুঠিছিলোঁ, কেনেদৰে গুঠিলোঁ তাকে দেখুৱাব বিচাৰিছোঁ। যিহেতু ঠাণ্ডা দিনত কাপোৰো বহুত প্ৰয়োজন হয় আৰু লগতে নিজে কিবা এটা কাম কৰি পিন্ধিব পাৰিলে নিজেও ভাল লাগে, নহয়নে বাৰু? ছোৱালীজনীকো এটা গুঠি দিছিলোঁ আৰু মই নিজেও এটা গুঠি লৈছিলোঁ। আৰু ধুনীয়া ধুনীয়া ব্লাউজৰ ডিজাইন আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। এনেদৰে ডিজাইন দি দিছোঁ। আপোনালোকে যদি কেনেদৰে গুঠিলোঁ তাৰ ভিডিঅ' চাব বিচাৰে মোক কমেণ্ট কৰি জনাব। লগতে মই আশী পকোৱাৰ চাদৰ লগাইছিলোঁ। আজি তাৰে এখন পিন্ধি ভাবিলোঁ আপোনালোকৰ মাজলৈ ভিডিঅ' বনাওঁ। আৰু লগতে ব্লাউজটো কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। আৰু এতিয়া বলকচোন চাওঁ, মই চিলাই কৰা মোৰ নিজৰ নহয়, মই বেলেগৰ কাৰণে চিলাই কৰি দিছোঁ ধুনীয়া ধুনীয়া ব্লাউজকেইটা।